জয় হিন্দ ফ্ৰেণ্ডছ, স্বাগতম জনালোঁ আমাৰ চেনেললৈ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু আপোনালোকৰ প্ৰেক্টিছবিলাক হয়তো নিশ্চয় ভালদৰে কৰি আছে ৰেগুলাৰলি। তো এনেদৰে আপোনালোকে প্ৰস্তুতি অব্যাহত ৰাখক। ময়ো বহুদিন ধৰি ভিডিঅ' দিব পৰা নাই আৰু জানেই আপোনালোকে ডিউটি থাকে, তো সেইটো কাৰণে আপোনালোকক ভিডিঅ' দিব পৰা নাই। তথাপিও আপোনালোকক যিমানখিনি পাৰোঁ সিমানখিনি হেল্প কৰিবলৈ চেষ্টা কৰি আছোঁ। কাতি বিহু আৰু দুৰ্গা পূজা হয়তো সকলোৱে ভালে কুশলে গ'ল আৰু আগন্তুক যিহেতুকে ৰাস আৰু কালী পূজা আহি আছে, গতিকে আপোনালোকে এইবিলাকতে কেৱল সময় অতিবাহিত নকৰি আপোনালোকৰ প্ৰেক্টিছবিলাকো অব্যাহত ৰাখিব। যদিহে আপোনালোকে বিহু বা পূজা বুলি আপোনালোকে টোপনি ক্ষতি কৰে, তো নেক্সট দিনা আপোনালোকৰ ৰানিং কৰিবলৈ মন নাযাব। গতিকে আপোনালোকে যিমান পাৰে টোপনি ক্ষতি কৰাৰ পৰা বিৰত ৰাখক নিজকে। আৰু লগতে আপোনালোকৰ ৰানিঙৰ টাইম কিমান লাগিছে আপোনালোকে কমেণ্টত জনাব। আৰু লগতে প্ৰেক্টিছবিলাক কৰোঁতে আপোনালোকে সাৱধানে কৰিব, যিহেতুকে ইমান দিনৰ পৰা আপোনালোকে ৰৈ আছে যে এইটো ইণ্টাৰভিউ ভালদৰে দিম। গতিকে আপোনালোকে প্ৰেক্টিছবিলাক কৰোঁতে যিমান পাৰে সাৱধানে কৰিব, যাতে ভৰিত বা ক'ৰবাত দুখ নাপায় আপোনালোকে। আৰু আপোনালোকে কি হয়, লং জাম্প আৰু চিন আপটো আপোনালোকে এক্সিলেণ্ট মাৰিবলৈ ট্ৰাই কৰিব। এক্সিলেণ্ট মাৰিলেহে আপোনালোকৰ কাট অফত নাম আহিব। গতিকে এক্সিলেণ্ট নেমাৰিলে অকণমান অসুবিধা হয়। গতিকে যিমান পাৰে চেষ্টা কৰিব লং জাম্প আৰু চিন আপত এক্সিলেণ্ট মাৰিবলৈ। আৰু ৰানিংটো তেতিয়া অলপ ভাল কৰি দিলে তেতিয়া কাট অফত নামটো আহি যায়, ঠিক আছে। যিহেতুকে ৰানিংটো এক্সিলেণ্ট মৰাটো ইমান সম্ভৱ নহয়, সহজো নহয় ইমান ৰানিং এক্সিলেণ্ট মৰা। গতিকে আপোনালোকে লং জাম্প আৰু চিন আপত এক্সিলেণ্ট মাৰিবলৈ ট্ৰাই কৰিব, যাতে নম্বৰকেইটা সহজতে পায়। যেতিয়া লগৰবিলাকে চাকৰি দেখা পোৱা যায় বা মোবাইলত তেনেকৈ দেখা যায়, তো তেতিয়া গম পোৱা যায় যে খুব ইজি যেন লাগে চাকৰি পাবলৈ, কিন্তু ইমান সহজ নহয় চাকৰি কৰাটো। এইটো চাকৰি পোৱাটো ইমান সহজো নহয়, বহুতখিনি কষ্ট কৰিবলগীয়া হয়। যিহেতুকে আমি মোবাইলত দেখি থাকোঁ যে এনেকুৱা লাগে যেন আমি সহজে চাকৰি পাইছে, তো সেইটো নহয় আচলতে। বহুতখিনি কষ্টৰ বলতহে চাকৰিটো পোৱা যায়। আমিও দুপৰীয়া 12টামান বজাত দৌৰিছোঁ পাগলৰ নিচিনাকৈ, তো বেলেগে ভাবে পাগল নেকি বুলি, কিন্তু সেইটো নহয় আচলতে। আমি যিহেতুকে ইণ্টাৰভিউ সময়ত কেতিয়াবা 12টামান বজাতো আমি ৰানিং কৰিবলৈ পাওঁ, তো সেইটো কাৰণে আমাৰ কি হয়, প্ৰেক্টিছৰ সময়তো আমি 12টামান বজাত কেতিয়াবা প্ৰেক্টিছ কৰিবলগীয়া হয়। লগতে আপোনালোকে খোৱা বোৱাবিলাক ভালদৰে বজাই ৰাখিব, তেতিয়াহে আপোনালোকৰ স্বাস্থ্যটো ভালে থাকিব। স্বাস্থ্যটো যদি ভালে নাথাকে, ৰানিং কৰাত অসুবিধা হ'ব বা জাম্প কৰাত অসুবিধা হ'ব। স্বাস্থ্যটো যেতিয়া ভালে থাকিব, তেতিয়াহে আপোনালোকে ভালদৰে ৰানিং কৰিব পাৰিব। গতিকে খোৱা বোৱাত অলপ ধ্যান দিব আপোনালোকে কেঁচা বাদাম বা বুটজাতীয় খাদ্যবিলাক খুব খাব। তেতিয়া কি হয়, আপোনালোকে গাত শক্তি পাব। তো বাদাম খালে আমাৰ কি হয়, যেতিয়া আমি ৰানিং কৰি থাকোঁ আঁঠুৰ জইণ্ট বা তেনেকুৱা জইণ্টবিলাক খুব বিষ হয়, তেনেকুৱা জইণ্টবিলাক ভাল হোৱাত সহায় কৰে বাদামে। যিমান পাৰে আপোনালোকে ভাল খাদ্য খাবলৈ চেষ্টা কৰিব, কাৰণ তেতিয়া আপোনালোকৰ স্বাস্থ্যটো ভালে থাকিব। আৰু স্বাস্থ্যটো ভালে থাকিলে আপোনালোকে প্ৰেক্টিছবিলাকো ভালদৰে কৰিব পাৰিব। তো এবাৰ হয়তো প্ৰচেছটো অলপ সোনকালে হ'ব আৰু ফিজিকেলো হয়তো সোনকালে হ'ব। গতিকে আপোনালোকে যিমান পাৰে প্ৰেক্টিছৰ পৰা আঁতৰত থাকিবলৈ চেষ্টা নকৰিব, যিমান পাৰে আপোনালোকে প্ৰেক্টিছত থাকিব। আৰু বহুতৰ মুখত শুনিছোঁ যে এইটো হয়তো লাষ্ট ৰিক্ৰুইটমেণ্ট আৰু ইয়াৰ পাছত হয়তো বহুদিন পষ্ট নোলাব পুলিচত। গতিকে আপোনালোকে এইটোতে ভৰ্তি হ'বলৈ চেষ্টা কৰক, যিহেতুকে আপোনালোকে ইমান দিনৰ পৰা প্ৰেক্টিছ কৰি ৰৈ আছে। গতিকে এইটোতে ট্ৰাই কৰক ভালদৰে চাকৰিটো ল'বলৈ। তো আজিলৈ ভিডিঅ'টো ইমানেই। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আৰু যদিহে আপোনালোকে আমাৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে, তেনেহ'লে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।